আমি খবৰ পাওঁ কিন্তু এই পৰীক্ষা কাউন্সিলে গম পাই পেলাই তেখেতসকলে এজাহাৰ দাখিল কৰে আৰু পৰীক্ষাটো তেওঁলোকে ছাছপেণ্ড কৰে। আমি এই এজাহাৰৰ ভিত্তিত প্ৰথমতে আমি য'ত কুৱেশ্যন পেপাৰ প্ৰিণ্ট হৈছিলে তেখেতসকলক মালিক পক্ষক আমি সোধপোছ কৰোঁ। তাৰপিছত আমি তদন্ত আগবঢ়াই নিওঁ। আগবঢ়াই নিয়াৰ পিছত আমি আমাৰ DSP প্ৰবেশনাৰ আমাৰ নীলোৎপল শইকীয়াৰ নেতৃত্বত এই তদন্ত কৰি আমি কিছু আগবাঢ়ি যোৱাৰ পিছত গম পালোঁ যে মালাচী হাইস্কুল দলামৰা তাৰে যিজন চকীদাৰ আছে চেমুবেল ইংটি তেখেতে এই কুৱেশ্যন পেপাৰবিলাক খুলি পেলাই উলিয়াই আনন্দ তেৰং বুলি এজন মানুহক 1500 টকাত বিক্ৰী কৰে ফটো উঠাই পেলাই। আৰু আনন্দ তেৰঙে এই কুৱেশ্যন পেপাৰবিলাক বিভিন্ন ছাত্ৰ ছাত্ৰীৰ মাজত কিছু পইচা লৈ পেলাই বিক্ৰী কৰে বুলি এনেকুৱা ধৰণৰ তথ্য আমি পাওঁ। আৰু ইতিমধ্যে আমি এই দুইজন ব্যক্তিকে কৰায়ত্ব কৰিবলৈ সম্ভৱ হৈছোঁ। আৰু হয়, তাৰ চকীদাৰ আৰু আনন্দ তেৰং বুলি এজন তাৰে স্থানীয় লোক, তেওঁলোক দুজনে মিলি পেলাই এই কাৰ্যটো সম্পন্ন কৰিছে। আৰু আনন্দ তেৰঙে চেমুবেল ইংটিক 1500 টকা তাৰ বাবদ তেওঁ মানে আদায় কৰি দিছে। চকীদাৰ আছিল? হয়, চকীদাৰ। নাই, দলামৰাতে এইটো কাৰ্য সম্পন্ন হৈছে। বাকী স্কুলত আমি অলৰেডি ইতিমধ্যে আমি যিদিনা FIR পাইছোঁ সেইদিনাই আমি চেক কৰিছিলোঁ। আমি সকলো কুৱেশ্যন পেপাৰ্ছ আমি ঠিকেই পাইছিলোঁ, একো আমি খেলি মেলি পোৱা নাই। আৰু তাৰপিছত আমি বেলেগ সূত্ৰৰ পম খেদি আমি গৈ পেলাই গম পালোঁ যে মালাচী হাইস্কুলৰ এই চকীদাৰজনে প্ৰায় এইটো হৈছে। এইটো কাউন্সিলে ক'ব পাৰিব। এই সম্বন্ধে কাউন্সিলে আপোনালোকক অৱগত কৰিব। চকীদাৰ ক্লাছ 9 জব্দ কৰিছোঁ আৰু আমি বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি এতিয়া আগবাঢ়িছোঁ।